এভৰিৱান মাইনা ব্লগছ আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ লগত আছে আজি আমাৰ বৌ ভণ্টিৰ মাক। এয়া আমাৰ বৌ। এয়া আমি দুজনী ভাত খাবলৈ চাটনি বনাবলৈ দিছোঁ। দিনটোত আজি বহুত কামৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। তাৰপিছত এয়া বৌয়ে মই চাটনি বনাই ভাত খাই কামত লাগিম আৰু আজি ধেৰ কাম আছে। ধোৱা মেলা, তাৰপিছত কাপোৰ ধোৱা কাম আছে, তাৰপিছত এইফালে ৰেক চেক চব ধুবলগীয়া আছে, টেমা চেমাৰ পৰা ধৰি। তাৰপিছত এয়া আমাৰ ভণ্টি মাক দেই, আমাৰ বৌ। তাৰপিছত আমি দুইজনী আজি কামত লাগিম আৰু কাইলৈও আৰু কাম আছে। তাৰপিছত দিনটো যে কিমান ব্যস্ততাৰ মাজেৰে পাৰ হয়, মোৰ মানে এইফালে চকু ক'লা ক'লা হৈ গৈছে। ৰূপটো যে মোৰ এনেকুৱা, নিজকে মানে কেয়াৰ ল'বলৈ সময় নাপাওঁ দেই, হয় নহয়? কামৰ কাৰণে এনেকুৱা হয়। তাৰপিছত তাৰ মাজতে আকৌ অকণমানি টিকলা এটা আছেই, হয় নহয় বৌ? মাইকী মানুহৰ আৰু ক'তো সুখ শান্তি আছে জীৱনত, নহয় জানো? তাৰপিছত বৌ আপুনি কৈ দিয়ক আকৌ হেৰি আমাৰ ভণ্টিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়ক। আমাৰ ভণ্টিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তাৰপিছত মৰম কৰিব, আশীৰ্বাদ দিব কৈ দিয়ক আকৌ। আমাৰ ভণ্টিক মৰম কৰিব, আশীৰ্বাদ দিব আপোনালোকে। আমি এনেকৈ থাকোঁ, হয় নহয়? মিলি জুলি কিবা কানি কাম কৰিব থাকিলে বৌয়ে মোক বহুত সহায় কৰি মেলি দিয়েহি। আমি দুজনে মিলি জুলি কৰি থাকোঁ। তাৰপিছত আৰু কেইদিনমান পাছত ইমান সময়ে নাপামগৈ, সেইকাৰণে আজি ভাবিলোঁ বৌকো অকণমান ভিডিঅ'ত উলিয়াই দিম, হয় নহয়? তাৰপিছত আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট এটাও কৰি দিব আৰু, হয় নহয়? তাৰপিছত এয়া কি আজি আমৰ চাটনি বনাইছোঁ হয়। এয়া চাটনি ভালকৈ ৰেডি হোৱা নাই। এয়া আম টেঙা চাটনি সদায় বনাই খাওঁৱেই যেনিবা। তাৰপিছত আকৌ এইফালে মান ধনিয়া, এইফালে আদা নহৰু গুচাই আহে, এইফালে আম, তাৰপিছত এইফালে আদা নহৰু গুচাই আছে আৰু লগতে মাছ দিম। আপোনালোকে সদায় খাই থকা দেখে আৰু আমৰ চাটনি। আজি মোৰ মুখখন বহুত লেতেৰা হৈ আছে, গা ধুলোঁ বাৰু, কিন্তু হ'লেও একো মানে লগোৱা হোৱা নাই, জাষ্ট চুলি ফনিয়াই আকৌ ভাতত লাগি আছোঁ। তাৰপিছত সেয়াকে আপোনালোকক দেখালোঁ আৰু, হয় নহয় বৌ? তাৰপিছত সেই চাটনিৰ লগত আৰু এটা হেৰি মাছ দিয়া হ'ব। তাৰপিছত এয়া মাছটো দেখিছেনে? এয়া মাছ দুটা ফ্ৰাই কৰিলোঁ। এয়া চাটনিত দিম, কাঁহীত পুচাই লৈ পেলাই। তাৰপিছত ভোট জলকীয়া দিম আৰু মজাকৈ খাই দিম আৰু আজি। আপোনালোকে খাবলৈ মন আছে যদি আহক, লগতে খুৱাই দিওঁ, হয় নহয় বৌ? গোটেইগিলা মিলি জুলি খাব পাৰিম। চাটনি বনাই ৰেডি হ'লোঁ। তাৰপিছত এতিয়া ভাতৰ লগত খাম আৰু, ভাত খাই মেলিহে কাম কৰিব লাগিব আজি। সময়ো হ'ল 10টা বাজিলে, ৰাতিপুৱা ভাতটো খাওঁ আৰু। এয়া বৌ, আপোনাৰ ঘৰ ক'ত আছে কৈ দিয়কচোন? মাৰ ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট, তাৰপিছত গাঁও পাইকান পেংথাপাৰা বুলি কয়। আপোনালোকে চাব দেই। তাৰপিছত গোৱালপাৰাবাসী ৰাইজে আপোনালোকে চাব আমাৰ বৌক, কোনোবাই চিনি পায় যদি কমেণ্ট কৰি জনাব। তাৰপিছত টিকলা মাজে মাজে ওলাইছে। তাৰপিছত তেওঁ বহুত দূৰৰ পৰা আমাৰ ইয়াত লখিমপুৰ ডিষ্ট্ৰিক্টত বিয়া পাতিছে। আপোনালোকে চাব দেই ভিডিঅ'ত, কোনোবাই যদি চিনি পায় কমেণ্ট কৰি জনাব। এতিয়া ভাতটো খাই লওঁ দেই, বাই, পাছত আকৌ লগ পাম। এয়া মই ভাত খাই আজৰি হ'লোঁ। এতিয়া দুজনী তামোল এখন ভাল, এতিয়া কামত লাগিম আৰু দেই। ভিডিঅ' কোৱালিটি ইমান ভাল নহয়, ভিতৰত বনাই আছোঁ যে। তাৰপিছত কাম বন আজৰি হ'লে মানে আমি দুইজনী আকৌ এবাৰ দেখা এটা দিম আৰু, বাই। দুয়োগৰাকী কাম বন কৰি মেলি আজৰি হ'লোঁ। এতিয়া অকণমান বৌক চাহকাপ খুৱাই পঠিয়াওঁ, হয় নহয় বৌ? ভাত খালেও এতিয়া বহুত ভোক লাগিলে আৰু, বহুত কাম কৰিলোঁ। তাৰপিছত এয়া এতিয়া চাহ একাপ খাই পঠিয়াই দিওঁ। ঘামি অৱস্থা নাই দুইজনী ভাগৰ। এইটো ৰূপত আছোঁ আজি, পূৰা শুকানীমূৰীয়া। তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ।
ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই